Jitu YouTube. নমস্কাৰ হেল্ল' এণ্ড গুড মৰ্ণিং মাই ডিয়াৰ ফ্ৰেণ্ডছ মই জিতু গগৈ আপোনালোক আটাইকে ৱেলকাম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ বন্ধু বান্ধৱীসকল এতিয়ালৈকে আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে কাষতে থকা বেল আইকনটো বজাই দিয়ক যাতে সম্পূৰ্ণ নটিফিকেশ্যন আপুনি ভিডিঅ'বিলাকত পাই থাকে বন্ধু হাই ফ্ৰেণ্ড হেল্ল' এণ্ড গুড মৰ্ণিং মই জিতু ভাগৱতী আকৌ এবাৰ আপোনালোকক ৱেলকাম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ তো বন্ধু বান্ধৱীসকল আমি ইমান দিনে আপোনালোকে পাই আছে মোৰ চেনেলত আমি বিভিন্ন প্ৰডাক্ট সম্পৰ্কে আলোচনা কৰি আছোঁ আমাৰ এই চেনেলৰ যোগেৰে আৰু প্ৰতিটো ভিডিঅ' আমি অসমীয়াত আপোনালোকৰ কাৰণে প্ৰস্তুত কৰি আছোঁ কাৰণ হিন্দীত ইয়াৰ ভিডিঅ' বহুত আমি পাই আছোঁ বাট প্ৰতিটো ভিডিঅ'ই আমাৰ প্ৰতিজন ব্যক্তিৰ কাৰণে বুজাত অসুবিধাজনক হোৱাৰ বাবে আমি এটা প্ৰচেষ্টা লৈছোঁ যে আপোনালোকে যাতে অসমীয়াতে ভিডিঅ'বিলাক পায় মেক্সিমাম চেল আপোনালোকৰ হয় মেক্সিমাম ইনকাম আপোনালোকৰ হয় তাৰ কাৰণে প্ৰচেষ্টাটো জাৰি ৰাখিছোঁ আৰু প্ৰথম কথাটো হৈছে আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ ছাবস্ক্ৰাইব কৰক আৰু লগতে কাষতে থকা বেল আইকনটো বজাই দিয়ক যাতে প্ৰতিটো ভিডিঅ'ৰ আপুনি ইনফৰমেশ্যন আপুনি পাই থাকে তো বন্ধু বান্ধৱীসকল অকণো পলম নকৰি আজিৰ আলোচনালৈ আহিছোঁ আৰু আজি আমি আলোচনা কৰিবলৈ লৈছোঁ এলিমেণ্ট ৱেলনেছ এটা মানে খুব ছুপাৰ প্ৰডাক্ট হয় মাৰ্কেটত দপদপাই থকা এটা অন্যতম প্ৰডাক্ট হৈছে ইউৰিফ্লাছ 3 নামটো শুনিছে নিশ্চয় ইউৰিফ্লাছ 3 এই প্ৰডাক্টটো সম্পৰ্কে আজি আমি আলোচনা কৰিম আকৌ এবাৰ কৈছোঁ যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে আকৌ অনুৰোধ আগৰ ভিডিঅ'ৰ দৰে যদি আপোনাৰ হাতত বৰ্তমান সময় নাই প্লিজ ভিডিঅ'টো নাচাব যেতিয়া সময় হয় বিন্দাছকৈ বহি আপুনি ভিডিঅ'টো চাওক ন' টেনশ্যন মই ইয়াত ডিলাইট নহয় ইয়াত থাকি যাব গতিকে বন্ধু বান্ধৱীসকল আহকচোন কি হয় ইউৰিফ্লাছ 3 আমি অকণমান জানি লওঁ তো আমি আলোচনা কৰি আছিলোঁ এলিমেণ্ট ৱেলনেছ আয়ুষ প্ৰিমিয়াম প্ৰডাক্ট সম্পৰ্কে ইয়াত আৰু আজিৰ আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে এলিমেণ্ট ৱেলনেছ আয়ুষ প্ৰিমিয়াম প্ৰডাক্ট অন্যতম এটা আয়ুষ প্ৰিমিয়াম প্ৰডাক্ট ইউৰিফ্লাছ 3 তো স্পেচিয়েলি এই প্ৰডাক্টটো হৈছে কিডনী ষ্টোনৰ কাৰণে বন্ধু বান্ধৱীসকল আজিৰ দিনত আপোনালোকে নিশ্চয় গম পাইছে যে দিনক দিনে মানুহৰ কিন্তু কিডনী ষ্টোনৰ সমস্যাটো বাঢ়ি গৈ আছে আৰু ইয়াৰ কাৰণো বহুত আছে গতিকে কাৰণবিলাক আমি বিচৰ খচৰ কৰিবলৈ নাযাওঁ গতিকে এটা কথা চাওক আমি বাচিব লাগিব আৰু তাৰ কাৰণে আমাৰ লগত আজি সুন্দৰ প্ৰডাক্ট আছে আৰু এই প্ৰডাক্টটোৰ নাম হৈছে ইউৰিফ্লাছ 3 অৰ্থাৎ আপোনালোকে বুজিছেই কিজানি আজিৰ আলোচনাৰ বিষয়বস্তু কি যে কিডনী ষ্টোন সম্বন্ধে আমি আলোচনা কৰিম বা ইয়াৰ মানে কি সমাধান সম্পৰ্কে আজি যেতিয়া এজন মানুহৰ কিডনী ষ্টোন হয় তো ডক্টৰৰ ওচৰত যেতিয়া যে মানুহজনক ডক্টৰৰ মানে কি ভয় লগাই দিয়ে যে আপোনাৰ কিডনীত এনেকৈ লেজাৰ অপাৰেশ্যন কৰিবলৈ অমুক কৰিব লাগিব গতিকে ইমান টকা লাগিব অৰ্থাৎ পেট কাটিব প্ৰথম কথা জেপ কাটিব গতিকে এই দুটা আপোনাৰ লগত ঘটিব যদি আপুনি ডক্টৰে চিকিৎসাত গুচি যায় বাট মই এইটো কোৱা নাই যে নাযাব যাব লাগিব যদি এটি মেজৰ পজিশ্যনত আছে যাব লাগিব মই মানে কি সেইটো ক'ব যোৱা নাই বাট এইটো কথা ক'ব বিচাৰিছোঁ অৰ্থাৎ অপাৰেশ্যন নকৰাকৈও যদি আপুনি ভাল হ'ব পাৰে গতিকে এবাৰ ট্ৰাই কৰি চোৱাত কিবা ক্ষতি আছে নেকি অৰ্থাৎ আয়ুৰ্বেদিক প্ৰডাক্ট যিহেতু আয়ুৰ্বেদিক প্ৰডাক্টৰ কোনো ধৰণৰ ছাইড ইফেক্ট নাথাকে ইয়াৰ কোনো ক্ষতি নাথাকে গতিকে অন্ততঃ আপুনি কিছুদিন ইয়াক ব্যৱহাৰ কৰি চাওক অন্ততঃ 2 মাহ 3 মাহ ইয়াক ব্যৱহাৰ কৰক তাৰপিছত এবাৰ আপুনি টেষ্ট কৰি চাওক পাথৰটো যদি চাইজ কমিছে তেতিয়াহ'লে আপুনি আকৌ কণ্টিনিউ কৰক আৰু যদি কমা নাই আগৰ পজিশ্যন আছে তেতিয়া আপুনি ডক্টৰৰ পৰামৰ্শ লৈ আপুনি সেইদৰে ডক্টৰে কোৱা মতে আপুনি পিছৰ পৰ্যায়বিলাক আগবাঢ়ি যাওক এতিয়া বন্ধু বান্ধৱীসকল আহকচোন কি ধৰণৰ ই কাম কৰে এতিয়া প্ৰথম কথা হৈছে আজিৰ দিনত আমাৰ দৈনন্দিন জীৱনত যিবিলাক খাদ্য সম্ভাৰ বা বিভিন্ন ধৰণৰ লাইফষ্টাইল পলিউশ্যন এইবিলাকৰ কাৰণে আমাৰ দিনক দিনে এই সমস্যাবিলাক বাঢ়ি যাই আছে আৰু আজিৰ দিনত প্ৰায় মানুহৰ কিডনী ষ্টোন হ'ব ধৰিছে গতিকে কিডনী ষ্টোনৰ সমস্যা যেতিয়া হয় তাৰ যিটো অপাৰেশ্যন হয় খুব কষ্টদায়ক হয় গতিকে এনেকুৱা কষ্টদায়ক অপাৰেশ্যনৰ পৰা যদি আপুনি নকৰাকৈ আপুনি চব ভাল পাব পাৰে গতিকে এবাৰ আপুনি ট্ৰাই কৰি চাওক আমাৰ ইউৰিফ্লাছ 3 গতিকে এইটো খোৱাৰ নিয়ম আছে ধৰক খাদ্য খোৱাৰ পিছত 2 চামুচকৈ দিনে 2 বাৰ গতিকে এইটো কিন্তু এটা কথা ধৈৰ্য লাগিব মেডিচিন খালোঁ আজি কালি ভাল হ'ব তেনেকুৱা বস্তু নহয় কাৰণ পাথৰটো আপোনাৰ একেদিনে হোৱা নাছিল নহয় যে একেদিনে ওলাই যাব পাথৰ এটা যেতিয়া আপোনাৰ হয় কেতিয়া হয় লাহে লাহে ক্ৰমান্বয়ে ডাঙৰ হৈ থাকে ঠিক তেনেকৈ ইয়াক যে মানে আয়ুৰ্বেদিক প্ৰডাক্টে ইয়াক সমাধান কৰিবলৈ বা ইয়াক মানে কি নিৰাময় কৰিবলৈ যোৱাৰ ক্ষেত্ৰতো কি হ'ব লাহে লাহে তাক মানে কি কমাই তাক ক্লিয়াৰ কৰি পেলাব গতিকে কিছুদিন ধৈৰ্য সহকাৰে খাব লাগিব আপুনি গতিকে অকল কিডনী পাথৰৰ ক্ষেত্ৰতে ই কাম কৰে তেনেকুৱা নহয় লগতে পেচাব ইনফেকশ্যন প্ৰায় মানুহৰ গৰমৰ দিনত এনেই বেছি হয় পেচাব গাঁঠি মাৰি ধৰা জ্বলা পোৰা কৰা এই সমস্যাবিলাকো প্ৰায় মানুহৰ ঘটি থাকে আৰু এই সমস্যাবিলাকৰো ৰামবাম হৈছে আমাৰ ইউৰিফ্লাছ 3 অৰ্থাৎ ইউৰিফ্লাছে সম্পূৰ্ণ ফ্লাছ কৰি দিছে সেইকাৰণে কোম্পানীৰ নামটো কি সুন্দৰ দিছে ইউৰিফ্লাছ গতিকে ইউৰিফ্লাছ ব্যৱহাৰ কৰক সকলো ফ্লাছ কৰি দিয়ক আকৌ এটা ইম্পৰ্টেণ্ট কথাটো হ'ল চাওক আজি মই নিজে মানে পৰীক্ষা কৰি চাব যোৱা নাই মোৰ পাথৰ হৈছিলে মানে হয়তো আপুনিও চোৱা নাই কিন্তু মাই ডিয়াৰ ফ্ৰেণ্ডছ হ'বওতো পাৰেনে নোৱাৰে গতিকে নোহোৱাৰ কাৰণে আপুনি ইউৰিফ্লাছ খাওক
নোহোৱাৰ কাৰণে আপুনি ইউৰি প্লাছ খাওক আপুনি ইউৰি প্লাছ খাই সুস্থ সবল হৈ থাকক কোনো সাইড ইফেক্ট নাই পাথৰ হ'লেই যে খাব লাগিব তেনেকুৱা নহয় পাথৰটো হৈ থাকিবওতো পাৰে যদি আপুনি এতিয়া লৈ থাকে কিবা হৈছিল যদি গম নাপাব ই ওলাই যাব আৰু যদি হোৱা নাই তো নোহোৱাৰ কাৰণে বা কিডনিটোক আপোনাক সম্পূৰ্ণ সাৰ্ভিসিং কৰি সুস্থ সবল আৰু মজবুত কৰি ৰাখিব বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো ভাল লাগিল আপোনালোকে ইয়াক লাইক কৰিব আৰু আপোনালোকৰ কমেণ্ট মোলৈ যাচিব আৰু কি প্ৰডাক্ট সম্পৰ্কে আপোনালোকে ভিডিঅ' পাব বিচাৰে প্লিজ কমেণ্ট বক্সত লিখিব আৰু সদৌতি শেষত আকৌ এবাৰ মানে হাত জোৰ কৰিছোঁ যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে প্ৰতিটো ভিডিঅ'ৰ আপোনালোকে নটিফিকেশ্যন পাই থাকে তো বন্ধু বান্ধৱীসকল আজিলৈ ইমানতে এৰিছোঁ নমস্কাৰ থেংক ইউ Jitu, Bhagavati, you do.